অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম। নমস্কাৰ বন্ধুসকল, আজি আমি এনেকুৱাডোখৰ ঠাইলৈ যাবলৈ ওলাইছোঁ। ঠাইডোখৰ আপোনালোকৰ দেখি বহুত ভাল পাব বুলি আশা ৰাখিছোঁ। ঠাইডোখৰৰ নাম হ'ল ভূত বাংলা, যিটো নেকি লখিমপুৰৰ চিনাতলীয়া চাহ বাগিচাৰ একদম মাজত আছে বুলি শুনিবলৈ পোৱা গৈছে। সেই ঠাইডোখৰ আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰি আছোঁ। ব'লকচোন চাই থাকক কেনেকুৱা লাগে ভিডিঅ'টো। বন্ধুসকল, আমি আহি আছোঁ এতিয়া বৰ্তমান বাগানৰ মাজেৰে। চাৰিওফালে দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ। চাৰিওফালে বাগানে বাগান, চব সেউজীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে। চ' বন্ধুসকল চাই থাকক, আমি খন্তেক পিছত পামগৈ আৰু ভূত বাংলা। বন্ধুসকল, এইটোৱে হৈছে ভূত বাংলা যোৱা ৰাস্তা, আৰু অলপ আগতে আমি ভূত বাংলা দেখিবলৈ পাম।
হাই গাইছ, ফাইনেলি আমি এই ভূত বাংলা পাই গ'লো ভূত বাংলা। এইটো এই ভূত বাংলাটো বাংলা। আপোনালোকে দেখিছে যে এই বাংলাটো মানুহে কোৱা শুনিছোঁ এইটো ভূত বাংলা বুলি। তাকে আমিও আহিছোঁ চাবলৈ আজি। আপোনালোকেও চাওক আমাৰ লগতে শেষলৈকে ভিডিঅ'টো চাব। আপোনালোকে ইয়াৰ বিষয়ে আমি ইমান নাজানিবও পাৰোঁ। তাকে আমি কাৰোবাক পালে আমি ভোট পোষ্ট কৰিম বাৰু। ৰাইজ আপোনালোকে অকণ চাওক। এইটো আমাৰ দাদা এজন আছে ইয়াত, দাদাজনে ইয়াৰ বিষয়ে অলপ ক'ব কিবা। এইটো লাইভ শ্ব' দেখুৱাব। ইয়াৰ ঘৰটোৰ বিষয়ে অলপ ক'ব, বাংলাটোৰ বিষয়ে। বাংলাত মানে ভূতে থাকে ভিতৰত, বাহিৰত মই থাকোঁ। এনেই কিমান দিনৰ পুৰণা ঘৰ বাৰু? এইটো মানে আপোনাৰ হৈ গ'ল মানে 34 মান। 34 হৈ গ'ল। 34 ইয়াৰ্ছ। এইটো বাৰু এনেকৈ কিয় পৰি থাকিবলগীয়া হ'ল? এইটো মানে আগৰ দিনত মানে চাহেববিলাক বনাইছিলে, চাহেবে এই চেয়াৰমেন চাহেবৰ কাৰণে, কিন্তু এইটো বহি যোৱাৰ কাৰণে বন্ধ কৰি দিলে। বহি যোৱাৰ কাৰণে ন? তাকে আমি ৰাইজক অকণমান দেখাবলৈ আহিছোঁ আজি। তাকে ৰাইজ চাই থাকিব। আৰু ইয়াৰ বিষয়ে অকণমান ক'ব নি আপুনি? কি এইজন আমাৰ দাদা দেখিছে নহয়? এই দাদা আমাৰ এই বাংলাটোৰ চকীদাৰ হিচাপে আছে আমাৰ দাদাই। বাংলাটোৰ চকীদাৰ হিচাপে আছে দাদাই কৈছে এইটো 34 মান হৈ গ'ল ন? কৈছে তেওঁ 34 ইয়াৰ্ছ মান হৈ গ'ল। তাকে বাংলাটো পুৰণা, তাকে আমিও চাবলৈ আহিছোঁ আজি। দাদা আছে, ভাল লাগিলে লগ পাই। তাকে আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ব'লক আপোনালোকক ইয়াৰ চিনেৰীটো দেখাম। ইয়াৰ তলত বাৰু কিবা এনেই এনেকুৱা আছে নি? একো নাই ইয়াত তলত এনেই বাংলা চাংলা আৰু তলত আছে নেকি? নাই ন? এইটোৱেই। ঠিক আছে, আমি ৰাইজ আপোনালোকে চাই থাকক। বন্ধুসকল, এই বাংলাটোৰ বিষয়ে এতিয়া দাদাজনে ক'লে আপোনালোকে শুনিবলৈ পালে। এই 34 বছৰ হ'ল বুলি কৈছে। তাকে বহুত পুৰণি বাংলা হয়। আমি কাকৈ নদী পাৰ হৈ আপোনাৰ চিনাতলীয়া চাহ বাগিচা বুলি কয় এখন, তাৰ মাজতে বহুত মানে ধুনীয়াকৈ আছে বাংলাটো। ইয়াৰ ভিতৰত আমি সোমাব নোৱাৰিম, কাৰণ ইয়াত গেট বন্ধ কৰি থোৱা হৈছে। এইটো মানে ভিতৰত সোমাব নোৱাৰে। সেইকাৰণে আমি বাহিৰে ইয়াৰ কিছু ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। চ' বন্ধুসকল, আমি বাংলাটো আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাব পাৰে এই বাংলাটো, আপোনালোকে চাই থাকক, দেখা পাই থাকিব। আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈ আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। এইখন আমাৰ চৰ্ট। ইয়াতে চাগে বাবু চাহেববিলাকে চাগে গাড়ী চাড়ী থ'বলৈ চৰ্টখন বনাইছিলে। আজি এনেকৈ থাকি গ'ল। 34 বছৰ পুৰণা বস্তু হয় এইটো। আজি এনেকৈয়ে থাকিবলগীয়া হৈছে। ইয়াত কোনো মানুহ চানুহ নাই। আজি এনেদৰে এৰি থৈ গুচি যাবলগীয়া হ'ল। চ' বন্ধুসকল, আমি বাংলাটো আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাব পাৰে এই বাংলাটো, আপোনালোকে চাই থাকক, দেখা পাই থাকিব। আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈ আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। বন্ধুসকল, আপোনালোক আহিব, ভাল লাগিব। আমি এতিয়া বেক চাইড দেখাবলৈ চেষ্টা কৰিম। বেক চাইড আপোনাৰ চাইড মানে বাওঁ চাইড দেখাবলৈ চেষ্টা কৰিম। বাওঁ চাইডেনো কি আছে তাকে আমি দেখাবলৈ গৈ আছোঁ। আপোনালোকে চাব, আমি গৈ আছোঁ, চাব আপোনালোকে। ভাল লাগিলে আহিব। জেগাটো বহুত ধুনীয়া। কিন্তু বাগানৰ মাজত আছে। বাগানৰ দুইফালে বাগান, মাজতে বাংলাটো আছে। আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। সেইটো দেখিছে। আমি এতিয়া বাওঁ চাইডটো দেখাবলৈ আহিছোঁ আপোনালোকক। সেইটো বাওঁ চাইডটো এইটো আপোনালোকে চাব পাৰে। এতিয়া জালনী আছিলে আপোনাৰ, ফেঞ্চিং দি জালনী কৰা আছিলে আপোনাৰ। চ' বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এই আপোনাৰ বাওঁ চাইডটোত আপোনালোকৰ ইয়াত জালনী চালনী দি পিনি ইয়াত বেৰা আছিলে।
বহুত পুৰণি হয়, 34 বছৰ পুৰণি। তাৰ বাবে মানুহজন নথকাৰ বাবে চাগে আজি এনেধৰণে আছে। ইয়াত কিবা এটা নহয় কিবা এটা ৰহস্য থাকিব পাৰে। চ' আমি নাজানিব পাৰোঁ, তাৰ বাবে আমাক ক্ষমা কৰিব। আমি বিশেষ আমাৰ ঠাইখন আমাৰ বহুত সুন্দৰ লাগে, এটা মনোমোহা দৃশ্য আপোনালোকে দেখিবলৈ পাব যদি আহিব পাৰে। আপোনালোকে কাকৈ নদীখন পাৰ হৈ আহিব লাগে আপোনালোকৰ এই বাংলাটো চাবলৈ। তাৰে চাৰিওফালে তাৰ বাগানৰ মাজত আপোনাৰ এই বাংলাটো আছে, বহুত ভাল বাংলা। আপোনালোকে আহি চাব পাৰে, তাকে আপোনালোকে চাই থাকক, উপভোগ কৰি থাকক। আপোনালোকে সেই ঘৰটো আপোনালোক কাৰেণ্ট তাৰ পৰা ছাপ্লাই আপোনাৰ এই বাংলালৈ আহিলে। চ' বন্ধুসকল, সেই ঘৰটো আপোনাৰ কাৰেণ্টৰ ঘৰ আছিলে, সেই ঘৰটোৰ পৰা এই বাংলাটোলৈ আপোনালোকৰ মানে কাৰেণ্টটো ছাপ্লাই হ'ল। চ' কি কাৰণত ইমান এটা সুন্দৰ পৰিৱেশত মানুহ থাকিব নলগা হ'ল, চব বুজি নাপালোঁ আমি। চ' বন্ধুসকল, আপোনালোকে ভাল পালে আহিব। বন্ধুসকল, আমি আজি বাংলাত দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব, চাই ভাল পালে আপোনালোকে আহিব বুলি আশা ৰাখিছোঁ। ইয়াত বহুত এটা সুন্দৰ পৰিৱেশ, মানে চাৰিওফালে বাগানৰ মাজত এই বাংলাটো। কি কাৰণত ইমান ধুনীয়া এটা বাংলাৰ পৰা আপোনাৰ কোনো মানুহ থাকিব নলগা হৈ গ'ল, সেই কাৰণটোৱে আমি বুজি নাপালোঁ। চব বন্ধুসকল, আপোনালোকে আহিব, চাব, লগতে পৰিৱেশটো ভাল পাব, বাগান আছে। চ' আপোনালোকে যদি চাই ভাল পায় চাব। আমাৰ ব্লগ চেনেলটো নিউ হয়, চ' আয়াত অহিদুল ব্লগছটো চাই পিনি যদি ভাল পায় আপোনালোকে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। চ' বন্ধুসকল, এনেদৰে আগলৈ যাতে ইয়াতকৈ ভাল ব্লগছ দিব পাৰোঁ, ভাল জেগাত দেখাব পাৰোঁ আপোনালোকক, তাৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাটো অতি প্ৰয়োজন বুলি আমি ভাবোঁ। চ' আমাক ছাপোৰ্ট কৰিব, আপোনালোকৰ মন চেনেল পালেহে আমি আগবাঢ়ি যাব পাৰিম আৰু ভাল জেগা দেখাম, ভাল কিবা এটা নেদেখা বস্তু দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। থেংক ইউ বন্ধুসকল।